ৰাতিপুৱা হৈ গ'ল ঠাণ্ডা দিনৰ কথা তাকে উঠি জুই ধৰি গৰম পানী কৰিলোঁ পিকনিকৰ কথাটো গা ধুব লাগিব প্ৰণৱ ভাই গাড়ী লৈ আহিছে বুবুল ভাই আৰু মই হুণ্ডা আৰু বক্স গাড়ীত লোড কৰাৰ কাৰণে লৈ আহিছোঁ প্ৰণৱ ভাইৰ হাঁহি গাড়ী ভাড়াটো আজি অলপ মোটা বক্সটো গাড়ীত ভৰাব দিগদাৰ তথাপিও কিবা কিবিকে ভৰালোঁ আৰু 1 মিনিট কিবা ৰৈ গ'ল নেকি হয় বন্ধুসকল দুটা JBL বক্সৰ লগত এটা সৰুকে পিকনিক কম সময়ৰ ভিতৰত আপোনালোকক ব্লগ টাইপত দেখাই আছোঁ চাই থাকিব সেইকাৰণে ভিডিঅ'টো শেষলৈকে এয়া খৰি উঠাইছিলোঁ কি যাৰ মজলীয়া বিদ্যালয়ৰ পিকনিকৰ যাত্ৰা আৰম্ভণি হ'ল এয়া কি দেখিলোঁ গাড়ীত উঠিয়ে ডান্স গোটেই যাত্ৰা সকলোৰে ডান্স কৰোঁতেই গ'ল মোৰ কেমেৰা ধৰোঁতেই গ'ল এইজনে আমাৰ পাগলা দিয়া নদী পাৰ কৰা আৰু পিকনিকত লৈ যোৱা বাহন চালকজন গৈ থাকোঁতে পাই গ'লোঁ আমি ভূটান চকী পিকনিক স্পট এয়া কি সুন্দৰ ঠাই গাড়ীৰ পৰা বস্তু পাতি নমাই খানা খোৱা ঠাই চাই ল'লোঁ লগতে অলপ ইফালে ডান্স পাৰ্টি চলি আছে আৰু লগতে ছাৰ বাইদেউ সকলো মিলি খানাৰ আয়োজন চলাই আছে আৰু লগতে আমি ঠাই চাবলৈ ওলাই আহিলোঁ আৰু ইয়াৰ পৰা গৈ খানা পাতি চলিলে খোৱা লোৱা চলিলে আৰু অলপ ডান্স পাৰ্টিও চলিলে এনেদৰে আমাৰ পিকনিক খোৱাৰ সামৰণি হ'ল এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ ভিডিঅ'টি লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰক এটা কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু লগ পাম নেক্সট ভিডিঅ'টিত ধন্যবাদ